হেল্ল' বন্ধুসকল, আমাৰ অকণিচৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি তোমালোকলৈ আনিছোঁ এটা নতুন সাধু। সাধুটোৰ নাম হ'ল ব্ৰাহ্মণ আৰু তিনিটা ধূৰ্ত। এবাৰ এখন গাঁৱত মিত্ৰ শৰ্মা নামৰ এজন ব্ৰাহ্মণ লোক আছিল। তেওঁৰ পূজাৰ বাবে এটা নিখুঁত পাঠা ছাগলীৰ প্ৰয়োজন হ'ল। তেওঁ পাঠা ছাগলী বিচাৰি আন এখন গাঁৱৰ কমল নামৰ কৃষক এজনৰ ঘৰ পালেগৈ। হেৰৌ কমল, মোক পূজাৰ বাবে এটা নিখুঁত পাঠা ছাগলীৰ আৱশ্যক হৈছিল। যদিহে তোমাৰ ওচৰত তেনে নিখুঁত পাঠা ছাগলী আছে তেন্তে মোক তুমি দান কৰিব পাৰা। তোমাক ঈশ্বৰে মংগল কৰিব, তোমাৰ পুণ্য হ'ব। হয় পণ্ডিতজী, নিশ্চয় মোৰ এটা নিখুঁত সুন্দৰ পাঠা ছাগলী আছে। মই সেইটো দান কৰিব বিচাৰো। এইটো পণ্ডিতজী, এই বগা ৰঙৰ ছাগলীটো, কিন্তু আপুনি এইটো কেনেকৈ নিব? ই শান্ত নহয়, ই সিফালে সিফালে বৰ দৌৰি ফুৰে। ইয়াক ৰছী লগাই নিব নোৱাৰিব? নাই, কোনো কথা নাই। বাট বেছি দূৰ নহয়, কেৱল এই গাঁওখন পাৰ কৰিলেই মোৰ ঘৰ। মই ইয়াক মোৰ কান্ধতে উঠাই ল'ম। কৃষকজনে আনন্দ মনেৰে ব্ৰাহ্মণজনক পাঠা ছাগলী এটা দান কৰিলে। ব্ৰাহ্মণজনে ছাগলীটো কান্ধতে তুলি ঘৰমুৱা হ'ল। বাটত আহি থাকোঁতে তিনিজন ধূৰ্তই ব্ৰাহ্মণে কান্ধত ছাগলী অনা দৃশ্যটো দেখিলে। সিহঁতৰ মনত লোভ জন্মিল। তিনিওজন ধূৰ্তই ব্ৰাহ্মণৰ হাতৰ পৰা কিদৰে ছল কৰি ছাগলীটো নিব পাৰি তাৰ আলোচনা কৰিলে। ঐ, দেখিলি নে, এই ব্ৰাহ্মণজনে কান্ধত এটা ছাগলী নিছে। দেখিলো। আমি যদি এই ছাগলীটো ব্ৰাহ্মণৰ হাতৰ পৰা কিবা বুদ্ধি কৰি ল'ব পাৰিলে এটা ডাঙৰ ভোজ খাব পৰা যাব। তেন্তে আমি এটা বুদ্ধি কৰো। শুন এতিয়া বুদ্ধিটো। তিনিওজন ধূৰ্তই ব্ৰাহ্মণক ছল কৰাৰ উদ্দেশ্যে বাটত কিছু দূৰে দূৰে ৰৈ থাকিল। কান্ধত ছাগলী লৈ ব্ৰাহ্মণজন কাষ পাওঁতে এজন ধূৰ্তই ক'বলৈ ধৰিলে, হেৰি দেউ, আপুনি কি মানুহে এটা সাধাৰণ কুকুৰকো এনেদৰে কান্ধত তুলি আনেনে? ধূৰ্তৰ কথা শুনি মিত্ৰ শৰ্মাই খঙেৰে ক'লে, হেৰৌ, তোমাৰ দৃষ্টিশক্তি কমিছে হ'বলা। এইটো যে কুকুৰ নহয়, এটা ছাগলীহে। সেইটো দেখুৱাই দিব লাগিব নেকি? কিছু দূৰ যোৱাৰ পিছত দ্বিতীয়জন ধূৰ্তক লগ পালে। দ্বিতীয়জন ধূৰ্তইও ব্ৰাহ্মণক ক'লে, কৃষ্ণ কৃষ্ণ, এয়া মই কি দেখিছো? এজন ব্ৰাহ্মণে কুকুৰটোক কান্ধত তুলি আনিছে। হেৰি দেউ, আপোনাৰনো কি প্ৰয়োজন হ'ল এই কুকুৰটোক কান্ধত তুলি আনিবলৈ? নাপায় দেউ, নাপায় এনে কাম কৰিবলৈ। গাঁৱৰ মানুহে দেখিলে আপোনাৰ সন্মান যাব। এই, তই দেখা নাই নে? চকু অন্ধ নেকি? ইমান ডাঙৰ ছাগলীটোক কুকুৰ দেখিছ? ভালদৰে চা, ছাগলী কোনোদিন দেখা নাই হ'বলা। সেইকাৰণে ছাগলীটোক কুকুৰ বুলিছ। এইটো মোৰ কান্ধত কুকুৰ নহয়, ছাগলীহে আনিছো। কিছু দূৰ যোৱাৰ পিছত তৃতীয়জন ধূৰ্তই ব্ৰাহ্মণক লগ পালে। সিও ব্ৰাহ্মণক ক'লে, হে ভগৱান, এয়া মই কি দেখিছো? হে ব্ৰাহ্মণ দেউ, এই কুকুৰটো কান্ধত লৈ কলৈ গৈ আছে? ব্ৰাহ্মণেতো কুকুৰক চুবই নাপায়। গাঁৱৰ মানুহে দেখিলে আপোনাক কি ক'ব? এবাৰ ভাবি চাওকচোন। এইবাৰ ব্ৰাহ্মণৰ চিন্তা হ'ল। তেওঁ মনতে ভাবিলে, সঁচাকে এইটো কুকুৰ নেকি? এইটো সঁচাকৈয়ে কুকুৰ নহয়তো। কমলে মোক ছাগলী বুলি কুকুৰ এটাকে দিলে নেকি?
সকলোৱে এইটো কুকুৰ বুলিয়ে কৈছে, নহ'লে ই নিশ্চয় মায়া লগা ছাগলী। মইহে অকলে ছাগলী দেখি আছো আৰু আন মানুহে কুকুৰ দেখিছে। এইটোক মই ইয়াতে এৰি দিয়াই ভাল হ'ব। লাজে অপমানে ব্ৰাহ্মণে খঙৰ ভমকত কৃষকজনকে গালি পাৰিলে আৰু ছাগলীটো কান্ধৰ পৰা নমাই ঘৰৰ ফালে দৌৰ দিলে। তিনিওজন ধূৰ্তই আঁতৰৰ পৰা চাই আছিল। তেওঁলোকে বিচৰা ধৰণে ছাগলীটো পেলাই থৈ যোৱাত ধূৰ্তকেইজনে ছাগলীটো ধৰি আনন্দ মনেৰে নিজৰ ঘৰলৈ গৈ মহাভোজ খালে। এই সাধুটোৰ পৰা এইটোৱে শিকিলোঁ যে মানুহে কেতিয়াও আন মানুহৰ কথা নভবা নিচিন্তাকৈ বিশ্বাস কৰিব নালাগে আৰু নিজৰ সদায় আত্মবিশ্বাস থাকিব লাগে। ভিডিঅ'টো যদি চাই ভাল পালা, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।